নমস্কাৰ, আপোনালোকক দেখুওৱা আছে আজি মহানগৰীৰ গাঁৱতে লাগি থকা লতাকটা আৰু গণেশনগৰৰ সমীপত হৈ যোৱা এই বৰষুণৰ তাণ্ডৱত চাই লওক আপোনালোকে কিমান পানী হৈছে। মহানগৰীৰ গাঁৱতে লাগি থকা লতাকটা বজাৰৰ সমীপত পানী এজাক বৰষুণত ধুমুহাই আপোনালোকক দেখুৱাব আজি মনোমোহা এটা দৃশ্য। চাৰিওপিনে পানী, লতাকটা গণেশনগৰ এজাক বৰষুণৰ তাণ্ডৱত গোটেই লতাকটা বজাৰৰ লগতে গণেশনগৰ এৰিয়াটো পানী হৈ গ'ল। চাই লওক পানী 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 বহুত পানী। যাব নোৱাৰি বেছি মই নাযাওঁ দে ভাই, নাযাওঁ আৰু। গাড়ীখন মোৰ কিবাকে বাচিল, কিবাকে বাচিছে গাড়ী। সোমাইছিলে নে তোৰ পানী? সোমোৱা নাই ন? সোমাইছে? মোৰ কি হৈছে, মই ৰাস্তাত থৈছিলোঁ, ভিতৰত সোমাই দিলোঁ বাউণ্ডাৰীত। পানী আছে, চাইলেঞ্চাৰত খালিহে গম পাম, চেক কৰিব লাগিব। নকুল আই যা পানী। আমাৰ পাঠক বহি আছে। মই যাব নোৱাৰো তাতে। কেনেকে যাম মই? একদম ভয়ংকৰ পানী গুৱাহাটী মহানগৰীত। ভয়ানক পানী হৈছে।